আমাৰ এমপি ইলেকশ্যনৰ প্ৰিপাৰেশ্যনটো খুব ভালকৈ চলি আছে। আমাৰ এতিয়া কোকৰাঝাৰটো আমাৰ দলে 1 নম্বৰত আছে আৰু দৰং আৰু ওদালগুৰি যিটো লোকসভা ইয়াতো আমাৰ পজিশ্যন 1 নম্বৰতে আছে। মুঠতে দুটা সমষ্টিত আমাৰ প্ৰিপাৰেশ্যন খুব ভালকৈ চলি আছে আৰু দুটা সমষ্টিত জিকাটো আমাৰ মানে 100% ফাইনেল হৈ আছে আজিৰ দিনত। কেণ্ডিডেটটো আমি মাৰ্চত ডিক্লেয়াৰ দিম। মানে কেণ্ডিডেটটো কোকৰাঝাৰতো 3জন আছে বিচৰাটো, ওদালগুৰিতো 3জন আছে বিচৰাটো। আমি মাৰ্চত সেইটো ডিক্লেয়াৰ দিম। ফাইনেল হোৱা নাই, এতিয়াও ফাইনেল কৰিব পৰা নাই। এআইডিএফৰ লগত বুজাবুজি কেনেকুৱা ধৰণৰ? এআইডিএফ নহয়, কংগ্ৰেছৰ লগতো বুজাবুজি নাই, বিজেপিৰ লগতো নাই, এআইডিএফৰ লগতো নাই। কাৰো লগত আমাৰ বিজেপি দলে বুজাবুজি নাই, স্পষ্ট কথা। দৰং ওদালগুৰিত আপোনালোকক সহায় কৰাৰ কথা কৈছে নাই, কোনোবা যদি সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাক ক'ব লগা একো নাই, কিন্তু আমি কাৰো লগত মানে কি কয় নেগচিয়েশ্যন কৰা নাই বা কোনো দলৰ লগত আলোচনা কৰা নাই। আমি ইণ্ডিপেণ্ডেণ্টলি দুটা সমষ্টিত বিপিএফে লোকসভা ইলেকশ্যনটো খেলিব। নৱচৰণীয়াৰ যে চাৰ্টিফিকেট এইটো কেঞ্চেল হৈ গ'লে এইবাৰতো খেলিব নোৱাৰিব। এইটো খেলিব পাৰে নোৱাৰে সেইটো যেনিবা আজি আমিও জানো তাৰ ST চাৰ্টিফিকেটটো কেঞ্চেল হৈছে বুলি। ইয়াতে আইনগতভাৱে কি কয় ইলেকশ্যন কমিশ্যনে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আমি এতিয়া একো কমেণ্ট দিব নোৱাৰোঁ দেই। क'क्राझार नोगोरनि आरएनबि लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकआव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।